হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে তোমালোকে যিটো তোমালোকৰ ইংলিছ এক্সামখন দিয়াহি ISSLC 2025-ৰ তো তোমালোকৰ ইংলিছ এক্সাম যিসকল ষ্টুডেণ্টৰ ভালে হ'ল সেইসকলতো ভালে হ'ল, আৰু যিসকল ষ্টুডেণ্টৰ ভাল হোৱা নাই সেইসকল ষ্টুডেণ্টে এতিয়া কি কৰা উচিত। কোনোবাই যদি আমাৰ চেনেলখনত নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ষ্টুডেণ্ট, প্ৰথমতে তোমালোকে তোমালোকৰ এই ইংলিছ এক্সাম লৈ কোনো ধৰণৰ চিন্তা কৰা উচিত নহয়। তোমালোকে যেনেকৈ লিখিলা যিয়েই লিখিলা ইংলিছ এক্সামৰ কথা এতিয়া চিন্তা কৰা বাদ দিয়া, কাৰণ আৰু বাকী যিকেইটা এক্সাম আছে তোমালোকৰ সেই এক্সামকেইটালৈ এতিয়া গুৰুত্ব দিয়া উচিত, কাৰণ তোমালোকৰ সন্মুখত যিটো এক্সাম আছে সেইটো এক্সামৰ কাৰণে যদি তোমালোকে নপঢ়া, যিটো এক্সাম গ'ল সেই এক্সামটো বাদ দিয়া এতিয়া। তো সেই এক্সামটো লৈ কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে যদি কিছুমান ষ্টুডেণ্টে কৈছে যে ছাৰ এক্সাম ভাল হোৱা নাই, এক্সামত মানে আমি ভালদৰে লিখিব নোৱাৰিলোঁ, কিছুমানে কৈছে সময় হোৱা নাই, কিছুমানে কৈছে লিখিছোঁ কিন্তু হেণ্ডৰাইটিং ভাল হোৱা নাই। যিয়েই নহওক, তোমালোকৰ যদি তোমালোকে কৰিছা মানে ইংলিছ এক্সামখন যদি অলপ বেয়াও হৈছে, তোমালোকে কিবা কাৰণত যদি তোমালোকৰ মানে 5 মাৰ্ক নুঠেও, কিন্তু তোমালোকে যদি বাকী গোটেইকেইটা এক্সাম ভাল কৰি দিয়া তেন্তে কিন্তু তোমালোকৰ ইংলিছ ছাবজেক্টটো গ্ৰেছ মাৰ্ক মানে উঠিব, মানে সেই গোটেইকেইটা ছাবজেক্টৰ মাৰ্ক মিলাই কিনে তোমালোকক পাছ কৰা দিয়াৰ সম্ভাৱনা থাকে। আৰু যদি তোমালোকে সেই ইংলিছ এক্সাম বেয়া হোৱাৰ কাৰণে যদি তোমালোকে বাকীকেইটা এক্সাম যদি বেয়া কৰি দিয়া যে এই এক্সামটো বেয়া হ'ল তো বাকীকেইটাও ভালদৰে পঢ়াৰ ইচ্ছা নপঢ়িলা, তো সেনেকুৱা যদি কৰা তেন্তে কিন্তু তোমালোকৰ এটা বেয়া প্ৰভাৱ পৰি যাব, কাৰণ তোমালোকে ফেইল হৈ যাব পাৰা। অকল তোমালোকে বাকী এক্সামকেইটাত বহুত ভালদৰে পঢ়াৰ ট্ৰাই কৰা, যাতে তোমালোকে বাকী এক্সামকেইটা ভাল কৰি দিব পাৰা। আৰু এই ইংলিছ এক্সাম লৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে, বাকী এক্সামকেইটা ভাল কৰি দিলে তোমালোকে আৰামছে পাছ কৰি যাবা। কিছুমান ষ্টুডেণ্টে সুধিছে যে ছাৰ গ্ৰেছ মাৰ্ক দিব নেকি ইংলিছত। তো ইংলিছত গ্ৰেছ মাৰ্ক মানে কি, তোমালোকে মেইন কথাটো হ'ল যে বাকীকেইটা ছাবজেক্টত যদি তোমালোকে ভাল মাৰ্ক পোৱা, ছাপ'জ ইংলিছত তোমালোকে 100ৰ ভিতৰত তোমালোকে 35 মাৰ্ক লাগে, তোমালোকে 27 পাইছা, 26 পাইছা, তো তোমালোকে গ্ৰেছ মাৰ্ক পাবা নে নাই। তো কিছুমানে চিন্তা কৰে যে ইংলিছ মাৰ্ক নিদিয়ে চাগে বা দিব চাগে বা কিমান দিব, তো সেইবিলাক চিন্তা নকৰিবা। তোমালোকে বাকী এক্সামকেইটা বহুত ভাল কৰি লিখা, বাকী এক্সামকেইটা যদি ভাল কৰি লিখা তাৰ পৰা মাৰ্ক কেৰি কৰিব, নিশ্চয় তেওঁলোকে তোমালোকৰ সেই এটা ছাবজেক্টৰ অলপ কম মাৰ্ক পোৱাৰ কাৰণে তোমালোকক হেৰি কৰি নিদিয়ে, ফেইল কৰাই নিদিয়ে। তেওঁলোকে চেষ্টা কৰিব যাতে তোমাৰ এক্সামখনত তোমালোক মানে সেই স্পেচিফিক ষ্টুডেণ্টক পাছ কৰাই দিয়ে। তো ষ্টুডেণ্ট, তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা আৰু বাকীকেইটা এক্সামৰ কাৰণে তোমালোকে ভাল কৰি প্ৰিপেয়াৰ হোৱা। যিটো এক্সাম গ'ল সেই এক্সামটোৰ কাৰণে চিন্তা কৰি নাথাকিবা। আৰু ষ্টুডেণ্ট, তোমালোকৰ আগতীয়া যিকেইটা এক্সাম আছে তোমালোকে সেই এক্সামকেইটাত যিকেইটা ভুল কৰিলা সেইকেইটা ভুল যাতে আৰু এক্সামত নহয় তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন ল'বা। ছাপ'জ এনেকুৱা আছে যে কিছুমান ষ্টুডেণ্টে লিখিবলৈ সময় পোৱা নাই, এইটো এক্সামত কিছুমান সময় নহ'ল যে ছাৰ মোৰ 5 মাৰ্ক 10 মাৰ্ক ৰৈ গ'ল, আমি হেৰি কৰিব নোৱাৰিলোঁ, সময়মতে লিখিব নোৱাৰিলোঁ। তো তোমালোকে এইটো কথা মাইণ্ডত ৰাখিবা যে কেনেকৈ তোমালোকে ভালদৰে সময়মতে লিখিব পাৰা। আৰু কিছুমানে কৈছে ছাৰ MCQ কৰাৰ সময়ত আমাৰ 2-3টা আমি ভুলতে এই কুৱেশ্যন নাম্বাৰ চাই কিনে মানে ৰাউণ্ড দিওঁতে মানে চাৰ্কেল কৰোঁতে বেলেগ এটা চাৰ্কেল কৰি দিলোঁ, তাৰপিছত সেইটো কাটি বেলেগ এটা কৰিলোঁ। তো সেইবোৰ ভুল কিন্তু নকৰিবা। আৰু কিছুমানে কৈছে ছাৰ মোৰ হেৰি হৈ গ'ল, কলমৰ হেৰি হৈ গ'ল, মানে বল পৰি গ'ল, লিখিব প্ৰব্লেম হ'ল, বেলেগৰ পৰা কলম চাই লিখিলোঁ। তো সেইবিলাক যাতে তোমালোকে ভুল নকৰা, অকল তোমালোকে এই ভুলবোৰ আগতীয়া এক্সামত নকৰিবা। আৰু তোমালোকৰ ইংলিছ এক্সামলৈ চিন্তা কৰিব নালাগে, যি হ'লে সেইটো এতিয়া বাদ দি আগৰ যিকেইটা এক্সাম আছে সেই এক্সামলৈ তোমালোকে প্ৰিপেয়াৰ হোৱা। তো ধন্যবাদ ষ্টুডেণ্ট, আজি আমাৰ ভিডিঅ'খন আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকৰ নেক্সট যিকেইটা আৰু এক্সাম আছে তোমালোকে সেই এক্সামকেইটালৈ ভাল কৰি প্ৰিপেয়াৰ হোৱা। ধন্যবাদ। আৰু আমাৰ চেনেলত যদি কোনোবাই নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা।